বহুত দিন ৰিল বনোৱা নাছিলোঁ, আজি বনাম আৰু কেনেকৈ মই ৰিল বনাবৰ কাৰণে ৰেডি হওঁ আপোনালোকক চব দেখাম। মই বেবী ক্ৰীম লৈ কিনে অলপমান বেবী ক্ৰীম লগা মই ৰিল বনাব লগা হ'লে বাকী বেলেগ একো মেকআপ নকৰোঁ। খাৰু সোণা চব আমাৰ কাপোৰ জোৰা খালি মোৰ লাইনাৰ লগে আহোঁ বাহিৰত, মানে ভিতৰত লগালে আমাৰ গালি পাৰিব। লাইনাৰ লগে থাকোঁতে হাতখন পিছলি যায়, নাকত লাগছি, এতিয়া মোক শাৰীত খা মেক্ৰিয়ান লগা আছে। বাকী ইফালে মই পূৰা ৰেডি হ'লোঁ, পূৰা মানে আধা দিছোঁ আৰু অলপ আছে ৰেডি হ'বা। শাৰী কিপেট পিন্ধিলোঁ, বহুত দিনৰে কাপোৰ আছিলে, একযোৰা ব্লাউজটো কাটা হৈ গৈছে, শাৰু 2 বেতমান ক'ৰবাত ফেলছোঁ। এতিয়া মই ৰেডি হ'লোঁ পূৰা, আৰু চুলিকেইডাল খোপা গাঁঠফে আছে। তাৰপিছত মই ৰেডি, বিনা ইফেক্টে ৰেডি হৈছোঁ, আৰু ইফেক্ট মাৰি মই কেনেকুৱা দেখাওঁ আপোনালোকক দেখাম। ইফেক্টত ৰূপে চেঞ্জ কৰি দিয়ে পূৰা। এতিয়া ইফেক্ট মাৰি আহিছোঁ, নিজৰ ওপৰতে নিজে ফিদা হৈ গৈছোঁ একদম, মানে কি ক'ম আৰু। তাৰপিছত ৰিল বনাই থাকোঁতে আমাৰ লাকি গলা বল ফুৰি আহোঁ, আব্বাও ঘৰতে আছে আজি, সেইকাৰণে গাড়ীখন লৈ আমি দুই গ'লোঁ। বাকী আৰু কাপোৰ কানি চব সেনেকৈ পেলাই থৈছোঁ, আহি কিনে মই 100% গালি শুনাটো ফিক্স। যি কি নহওক, এতিয়া যাওঁ লাকি আৰু মই অলপ ৰাস্তা ফুৰি আহোঁ। অলপ চলি কিনে মই তাক গাড়ীখন দিলোঁ, তাৰপিছত আমি অলপ মানে ঘূৰিলোঁ আৰু ৰাস্তাই গাড়ীখন লৈ কিনে। ইভিনিঙৰ ভিউটো আমাৰ পশ্চিম পথাৰত ইমান ধুনীয়া হয়, মানে চাবাই ভাল লাগে আৰু ইভিনিঙৰ ভিউটো। তেনে আহি থাকোঁতে ফাৰুকক লগ পালোঁ, ফাৰুক মিটিনো আৰু একবাৰ ঘূৰিব যাব ওলছোঁ, আৰু কেতিয়া আহি পাওঁ তাৰ নাই পাত্তা। ঘৰৰ পৰা আমি তিনিও আজি গেৰাণ্টি মাৰ খাৱাটো বাউন গৰু কোবোৱা দিব।